নমস্কাৰ সকলোকে অসমীয়া নামৰ ইউটিউব চেনেলটোলৈ আজি আদৰিছোঁ। বহুদিনৰ মূৰত বাৰীলৈ আহিলোঁ আৰু বাৰীত আহি দেখিছোঁ বোলে যিহেতু গাহৰিৰ সংখ্যাটো কম, সেইটো কাৰণে বাৰীৰ পিনে বহুত বেছি কাম কৰা নাছিলোঁ, টাইম পাছ কৰি আছোঁ। সেইবাবে গছ গছনিবিলাকো মানে পৰি গৈছিল, এডাল গছে গোটেই ৰাস্তাটো ব্লক কৰি ৰাখিছিল আৰু সেইটো কাৰণে আজি গছডাল কাটি দিয়াৰ চেষ্টা কৰিলোঁ আৰু যিহেতু আখেনৰ একেবাৰে ধাৰ নাই, ধান নোহোৱাৰ কাৰণে লাহে লাহে কাটি আছোঁ। ৰাস্তাটো আজি মানে উলিয়াব লাগিব আৰু যিহেতু মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'ল, হঠাৎকেতো কোনো ধৰণৰ কাম আমি নাপাওঁ, গতিকে অলপমান সময় দিব লাগিব আৰু এইটো বহুতো ব্যস্ত থাকে, নন ষ্টপ ব্যস্ত থাকে। ৰাতি কিন্তু সময় ভাবছিলোঁ আগতে চোৰ খেদাৰ কাৰণে ৰাতি আৰু ভাবছিলোঁ বাৰীত দিশে ৰাখি দিওঁ, পিছত লাহে লাহে ঘৰত ৰখা কৰিলোঁ। মানে ইমান মৰম লগা হ'ল তাই, মোৰ পিছে পিছে যাই থাকে, সেইটো কাৰণে তাইক ঘৰতে ৰাখি থৈ দিলোঁ আৰু গাছপাত কাটি আছোঁ। দাখনো একেবাৰে ধান নাই, দাখনো একেবাৰে ধান নাই, গতিকে সেইটো কাৰণে কাটি আছোঁ টাইম পাছ কৰি আছোঁ। টাইম পাছ অলপমান আছে। শিৱল কাটি দিলোঁ, সিতে গম পালা সিতে জেগাটো উলিয়াম অলপ। টাইম আছে, ধান নাই, দাখন উপায় নাই, খানা দিয়া পেলাব।